মুম্বাইত যে আছিল মেৰেন ড্ৰাইভৰ নিচিনা লাগিছে একদম অসমৰ মেৰেন ড্ৰাইভ। এয়া চাওক কি ধুনীয়া বান বান্ধিছে, কিবা পচিছে ইয়াতে, কিবা এটা মৰা বস্তু আছে চাগে ওচৰত, বিৰাট গোন্ধাইছে। ধুৰ 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 এই চাইড দে ভাই, আমাক যাব দে। হেল্ল' গাইজ, আজি আমি এঠাইত আহিছোঁ, বহুত ধুনীয়া ঠাই। তো মই জেগাটো পটককৈ নামটো নকওঁ, আপুনি চাওক, আগে চাই লওক, অনুমান কৰক। এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ পাৰ, অনুমান কৰকচোন। এইটো হ'ল পলাকবাৰী আপোনাৰ যিটো ব্ৰহ্মপুত্ৰৰ ভিউ পইণ্ট আছে, সেই তাতে আহিছোঁ আমি। তো ইয়াৰে অলপ এক্সপ্ল'ৰ কৰিম আজি। চ' ভিডিঅ'টো বহুত ভাল লাগিব, আগলৈকে চাই থাকিব দেই। দাদাৰ দোকানৰ পৰা কিবা কিবি লৈ যাওঁ ৰ'ব, খোৱা বস্তু। কণী 4টা বইল হ'ব দিছে। ইয়াতে আহিলে আপোনাৰ এটা বস্তুৱেই ভাল লাগিব, মানে এই ৰাস্তাটো, এই পলাকবাৰীত যিটো ৰাস্তা আছে, পূৰা নদীৰ কাষে কাষে। গোটেই অসমখনত যদি এনেকুৱা এটা ৰাস্তা হ'ল হয়, বহুত ভাল লাগিলে। ব'লক এতিয়া ঘাটলৈ যাওঁ, তাতে কি আছে চাওঁগৈ। এই চিৰিবোৰ বনাইছে জেগাই গোটেই নদীটোতে, মানে 2-3 ঠাইমানত এনেকুৱা চিৰি বনাইছে আৰু ধুনীয়াকৈ বান্ধ বান্ধিছে। বহুতখিনি কাম কৰিছে আগতকৈ। তো আমি যোৱা বছৰ আহিছিলোঁ, তেতিয়া ইমানখিনি নাছিলে। বহুত ধুনীয়া লাগিছে, একদম এনেকুৱা লাগিছে মুম্বাইত যে আছিল মেৰেন ড্ৰাইভৰ নিচিনা লাগিছে একদম অসমৰ মেৰেন ড্ৰাইভ। এয়া চাওক কি ধুনীয়া বান্ধ বান্ধিছে, ভাল লাগিছে। ইমান ধুনীয়াকৈ কাম কৰিছে চৰকাৰে এইখিনি। তো থেংক ইউ। আপোনালোকে আহিব ইয়াতে, চাওক নজাৰাটো চাওক, কিমান ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ ভিউ পাবলৈ। ইয়াতে সূৰ্য, আমি ইয়াতে বহি অলপ কিবা লৈ আহিছোঁ দাদাৰ দোকানৰ পৰা, খাম আৰু ইয়াতে। আজি আমাৰ খানা দোকানত যি পায় তাকে লৈ ওচৰত। কণী কেইটামান, চিপছ অলপ, এই কুৰকুৰে, চকলেট খোৱা লাগিছে। যাৰ ভাগ্যত যি কণী পৰে দেই, যদি খলকটো বাকলি এটি একদম পূৰা কণীটো ওলাই আহে, তেতিয়াহ'লে তোমাৰ দোকানটো টেষ্টি, কণীৰ টেষ্ট একেই। এখন জাল আছে, ৰ'ব জুম কৰি দিছে, জুম কৰি দিছোঁ। এইখন সেইটো চাইডে দ্বীপটোত জাল আছে। জালখনৰ নামটো কি জানেনে? আমাৰ ইয়াত কয় গুষ্টি মাৰা জাল। মানে একদম মাছৰ বংশ গুষ্টি মাৰি দিয়ে একদম, সৰুৰ পৰা ডাঙৰ মাছ চব মৰে, সেইকাৰণে গুষ্টি মাৰা জাল। সেইটো এই মানুহবিলাকে সেই নাওখনত, সৰু নাওখনত শুৱালকুছিলৈ যাব চাগে। ইয়াৰ পৰা এখন পলাশবাৰী ন, তাৰে ডাইৰেক্ট অপজিট চাইডে আছে আপোনাৰ শুৱালকুছি। সেইটো বাইক চাইকো উঠাই দিছে এখন দুখন। এইটো যাবৰ টাইমিং হৈছে আৰু, বেছি মানুহ উঠিব নোৱাৰে। এবাৰ এই ভিউটো, এইটো ইয়াৰ পৰা পাহাৰৰ ওপৰত কিবা আছে, এবাৰ ওপৰত গৈ চাই আহোঁ কিবা আছে আগৰ পিনে। এইখন হ'ল পাহাৰ, 2-3 ঘৰৰ মানুহ আছে আৰু ইপিনে একো নাই, মানুহৰ ঘৰ আছে। মাছ মাৰি আছে দাদাজনে, কেনেকৈ কি বা মাছ মাৰি আছে, কি জাল বা এইবোৰ, চিলনী নে কি, চিলনী কিবা পচিছে ইয়াতে, কিবা এটা মৰা বস্তু আছে চাগে ওচৰত, বিৰাট গোন্ধাইছে। সেইকাৰণে গোটেই চৰাইবিলাকে, চিলনী চৰাইবিলাকে ইয়াতে পুৰা ঘূৰি ঘূৰি চাই আছে, খাব চাগে ইয়াতে। যাওঁ আৰু, বেয়া গোন্ধাইছে ইয়াৰ পৰা। এতিয়া আমি আহি পালোঁ এয়া দখলা পিকনিক স্পট। এইটো কি ধুনীয়া পিকনিক স্পট, এয়া চাওক পূৰা মথাউৰি বন্ধা আছে ইমান ধুনীয়াকৈ। ভাল লাগিছে বিৰাট, ইয়াতে পিকনিক খাই বিৰাট ভাল লাগিব। ইমান ধুনীয়া ঠাই আছে আমাৰ ইমান ওচৰতে, আমি গমেই নাপাওঁ।
বলক এবাৰ সিপিনে চাওঁগৈ। এইটো কি পালোঁ ৰাস্তাত, এইটো হেৰি কি সাপ বুলি গুই সাপ বুলি কয়, নহয় গুই সাপ লচৰে নাগে। চাইড দে ভাই, আমাক যাব দে, নাযাওঁ দে আৰু ইপিনে সি যাব মানা কৰিছে চাগে, ঘূৰি যাওঁ আৰু ন। বেলিও ডুবিবৰ হ'ল আৰু গাইজ ফাইনেলি আমি যাবলৈ ওলাইছোঁ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপুনি তাতে বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।